Hi guys, it's me Pranjal. এই ভিডিওত আমি MS Word কুইক অ্যাক্সেস টুলবাৰটো চাবলৈ ট্ৰাই কৰিম। সাধাৰণতে কুইক অ্যাক্সেস টুলবাৰ যেটো হয় এটো Wordৰ যেটো মেনু হয় হৈছে মেনু বটাম তাৰ কাষতে থাকে দিছ দেখিছে কুইক অ্যাক্সেস টুলবাৰ ক্লিয়াৰ তো ইয়াতে কিছুমান শৰ্টকাট ৱে ইউজ কৰা যায় য'ত নেকি আপুনি ইজিলি সেভ বা আনডু কৰিব পাৰে হৈছে দিছ ওয়ান আপুনি সেভ কৰিবৰ কাৰণে আপুনি মেনুত গৈ সেভ কৰিব নালাগে তো ইয়াতে আপোনাৰ ডাইৰেক্টলি সেভ বটনটো যেটো হৈছে আপুনি তাতে ডাইৰেক্ট সেভ কৰাৰ লগে লগে অটোমেটিকলি সেভ হৈ যাব ক্লিয়াৰ তো তাৰ বাদে আপুনি যেটা এইটো চাই দেখিছে এটা মানে এৰো এটা দেখিছে আপুনি তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ কিছুমান ফিচাৰ শো কৰিব যিবোৰ ইয়াতে অলৰেডি এড আছে হৈছে আপুনি ইয়াতে নিউ এড কৰিব পাৰে ওপেন হৈছে মই নিউ টুত ক্লিক কৰি দিছো নিউ আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে নিউ এটা ফাইল ওপেন হ'ব হৈছে দেন আপুনি সাপোজ আপোনাৰ নিউ টু প্ৰয়োজন নহয় আপুনি আনচেক কৰি দিও আনচেক কৰাৰ লগে লগে আপোনাৰ নিউ টু গুচি যাব ক্লিয়াৰ এটা সেকেন্ড আহিব আপোনাৰ যদি আপুনি ইয়াতে এক্সট্ৰালি আপুনি এড কৰিব বিচাৰিছে তেতিয়াহলে আপুনি মৰত যাব তো মোৰ কমান্ড দেখিছে মৰত যাব মৰত গৈ আপুনি ইয়াতে আপুনি যিকোনো ফিচাৰছ এটা এড কৰিব পাৰে হৈছে সাপোজ মই ফন্ট লৈছো ফন্টটো সিলেক্ট কৰি আপুনি এড কৰিব এড কৰাৰ লগে লগে এই টেক্সট বাৰটো দেখিছে ইয়াত আহি গৈছে তো আহি যোৱাৰ পিছতে আপুনি ওকে যেতিয়া কৰিব ওকে কৰাৰ লগে লগে ইয়াত আহিছে এটো দেখিছে ফন্ট যেতিয়া নেক্সট টাইম আপুনি মানে বেলেগত গৈ ফন্ট বিচাৰিব নালাগে আপুনি ডাইৰেক্টলি কুইক অ্যাক্সেস টুলবাৰতে আপুনি ফন্টটো পাই যাব ফন্ট ক্লিক কৰাৰ লগে লগে আপোনাৰ ফন্ট পেজটো শো কৰিব ক্লিয়াৰ এইখিনি আছিল কুইক অ্যাক্সেস টুলবাৰৰ কাম হৈছে যদি আপুনি ফন্টটো ৰিমুভ কৰিব বিচাৰিছে সেম এৰোত ক্লিক কৰিব তাৰপিছত মৰত যাব মৰত গৈ আপুনি যেটো ৰিমুভ কৰিব বিচাৰিছে তাৰপৰা কুইক অ্যাক্সেস টুলবাৰৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰি ৰিমুভ কৰি ওকে কৰিব হৈছে তো এটাকে কুইক অ্যাক্সেস টুলবাৰৰ পৰা সেই পাৰ্টিকুলাৰ যেটো কন্টেন্টস আছে সেই কন্টেন্টসটো গুছি গৈছে হৈছে তো এইখিনি এই ভিডিওৰ ইমান লৈ আছিল প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে এতিয়ালৈ এৰিছো থ্যাংক ইউ এণ্ড বাই বাই